আমার ওটা নিজে খোলোয়া যদি বিটিআর চুক্তিটো যদি আকরে আকরে পালন নহয় তেতিয়াহ'লে মই একজন কেবিনেট মিনিষ্টাৰৰ ঘৰত যাই পেলাই সুইচাইড কৰিম বুলি কৈছে। এইটো প্ৰমোদ বড়োৰ কথা। आङो मैया बुंदों आसामनि सासे मन्थ्रिखौ जों दिनै जि सुक्तिखौ खालामगोन बे सुक्तिया जुदि आखरे आखरे पालन जायाबा आं नोंनि न' लांगोनायाव थांना सुइसाइड खालामहैगोन होननानै ডেলিগেটসকল আহিছে আৰু চৰাইবিল সমষ্টি হিচাপে কেনেকৈ ষ্ট্ৰং কৰিব লাগে এইবিলাক বিষয় লৈ আলোচনা হৈছে। আলোচনা শেষ হোৱাৰ পিছত এতিয়া অপেন মিটিং আছিল। এই অপেন মিটিঙত ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াও আহিছে, বহুত কথা ক'লে। BPF দলৰ ভৱিষ্যত আমি কেনেকৈ কাম কৰি যাম বা কেনেকৈ ষ্ট্ৰং কৰিম, চৰকাৰ আহিলে আমি কি কাম কৰিম, এইবিলাক গোটেই কথা ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াও কৈছোঁ, ময়ো জনাই দিছোঁ। আমি যিখিনি পাৰে চৰকাৰ অহাৰ পিছত যিখিনি কাম কৰিব পাৰে এইবিলাক কাম আমি ঘোষণা কৰিছোঁ। কথা সেইটোৱে, বেলেগ একো নাই। বাছ এইবিলাক UG ব্ৰহ্মৰ কথা ৰাইজে কওক। আমাৰ চৰকাৰৰ দিনত কি হৈছিল, কোনে কৰিছিল, সেইবিলাক ৰাইজে ক'ব, মই ক'বলৈ নাযাওঁ। আমাৰ চৰকাৰৰ দিনত কোনে গণ্ডগোল কৰিছে, কোনে আন্দোলন কৰিছে, কোনে বোমা ফুটাইছে, এইবিলাকতো UPFL দলতে চব আছে। প্ৰমোদ বড়োটো নিজে কৈ লোৱা যদি বিটিআৰ চুক্তিটো যদি আকৰে আকৰে পালন নহয় তেতিয়াহ'লে মই একজন কেবিনেট মিনিষ্টাৰৰ ঘৰত যাই পেলাই সুইচাইড কৰিম বুলি কৈছে। এইটো প্ৰমোদ বড়োৰ কথা। এইটো প্ৰমোদ বড়োৰ কথা। সেইটোকে কৈছোঁ মই, যিহেতু 8 তাৰিখ এপ্ৰিলটো যিহেতু 5 বছৰ পূৰণ হয়, তেতিয়াহ'লে প্ৰমোদ বড়োৰ যিটো সুইচাইড কৰাৰ দিন তাৰিখ এইটোতো 9 তাৰিখ পৰিব না, এপ্ৰিল 9 তাৰিখ পৰিছে। এইটোৱে কৈছোঁ মই, 8 তাৰিখ এপ্ৰিলত 5 বছৰ পূৰা। যিহেতু চুক্তিটো আকৰে আকৰে আজিৰ দিনত ৰূপায়ণ হোৱা নাই, সি নিজে মৰিম বুলি কৈছে সুইচাইড কৰি। তো সেইটোকে মই ৰাইজক জনাই দিছোঁ যে যিহেতু 8 তাৰিখ 2025 8 তাৰিখে 5 বছৰ পূৰা হয়, 5 বছৰ কমপ্লিট হয়, তেতিয়াহ'লে তাৰ যিটো সুইচাইড দিন তাৰিখ এইটো 9 তাৰিখ এপ্ৰিল পৰিছে।